আজি আমি পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ ওপৰত চাম। আমাৰ মনত সাধাৰণতে কুৱেশ্যন এটা হয় যে আমি পোহৰ দেখা পাওঁ নে নাপাওঁ। যদি আমি ভালদৰে লক্ষ্য কৰোঁ যে পোহৰ আমি দেখা পাওঁ নে নাপাওঁ, পোহৰ আমি দেখা নাপাওঁ। যেতিয়া পোহৰ আহি বস্তুবোৰত পৰে আৰু তাৰপিছত পুনৰ আমাৰ চকুত সোমায়, তেতিয়া আমি বস্তুবোৰ দেখা পাওঁ। কাৰণ যদি আপুনি ডাইৰেক্ট সূৰ্যৰ ফালে এনেকৈ চালে কি হ'ব, আপুনি ক'লা ক'লা দেখিব অলপ পিছতে। তো আমি পোহৰ দেখা নাপাওঁ। পোহৰত যেতিয়া পৰি বস্তুবোৰত পৰে, তাৰপিছত আমাৰ চকুত সোমায়, তেতিয়া আমি বস্তুবোৰ দেখা পাওঁ। কাৰণ ৰাতিও থাকে, ৰাতিও বস্তুবোৰ থাকে, কিন্তু পোহৰ নথকাৰ বাবে আমি বস্তুবোৰ দেখা নাপাওঁ। ইয়াত লিখা আছে যে কেতিয়া আমি বস্তুবোৰ দেখা পাওঁ। যেতিয়া বস্তুটোৱে তাৰ পৃষ্ঠত আপতিত হোৱা পোহৰ প্ৰতিফলিত কৰে, অৰ্থাৎ প্ৰতিফলিত হোৱা পোহৰ আমাৰ চকুৰ ভিতৰত সোমালে আমি বস্তুবোৰ বঢ়িয়াকৈ দেখা পাওঁ। সুন্দৰ। তো এতিয়া আমাৰ মনত কুৱেশ্যন এটা হয় যে পোহৰে কেনেকৈ গতি কৰে। পোহৰে সৰল ৰেখাত গতি কৰে নে বক্ৰপৃষ্ঠত গতি কৰে। প্ৰথমতে ভাবিছিলে যে পোহৰে সৰল ৰেখাত গতি কৰে, তো পোহৰ ৰশ্মি হিচাপে থৈছিলে। কিন্তু পিছত যেতিয়া আৰু পৰীক্ষা নিৰীক্ষা কৰিলে, বিজ্ঞান লাহে লাহে উন্নত হ'ল, তেতিয়া গম পালে যে পোহৰে অত্যন্ত সৰু সৰু বস্তু এটাত থ'লে তো কাষেৰে অকণমান বেকা হৈ পেলাই পাৰ হৈ গুচি যায়। তো যোনটো ৰশ্মিৰ ধাৰণা আছিলে সেইটো চেঞ্জ হৈ গ'ল। ইয়াৰ কণা ধাৰণাটো যেনে কণা বুলি ভাবিলে পোহৰক, তো ইয়াকে পোহৰৰ অপৱৰ্তন বুলি কয়। আকৌ পোহৰৰ অপৱৰ্তন ঘটনাৰ ব্যাখ্যা দিবলৈ ক'লে যে পোহৰক তৰংগ বুলি ব্যাখ্যা কৰা হয়, গণ্য কৰা হয়। আকৌ বিংশ শতিকাৰ আৰম্ভণিতে আকৌ গম পালে যে পোহৰ আৰু পদাৰ্থৰ এক পাৰস্পৰিক ক্ৰিয়া ব্যাখ্যা কৰিবলৈ পোহৰৰ তৰংগবিধো প্ৰায় পৰ্যাপ্ত নহয়। প্ৰথমতে পোহৰক কণা বুলি ভাবিলে, তাৰপিছত ৰশ্মি, তাৰপিছত গম পালে যে তৰংগবাদ যোনটো আছিলে সেইটো পৰ্যাপ্ত নহয়। তেতিয়া কি দিলে, যোনটো আমাৰ কোৱাণ্টাম ফিজিক্স আছে, আধুনিক কোৱাণ্টাম তত্ত্বই এই বিভ্ৰান্তি আঁতৰাই দিলে যে পোহৰ তৰংগও নহয়, পদাৰ্থও নহয়, কণাও নহয়। তাত নতুন তত্ত্বই পোহৰৰ কণা ধৰ্ম আৰু তৰংগ প্ৰকৃতিৰ মাজত এক যোগসূত্ৰ স্থাপন কৰিলে। গতিকে ইয়াতে কৈছোঁ যে পোহৰ কি, ৰশ্মি, কণা নে তৰংগ নে কোৱাণ্টাম তত্ত্বই কোৱাৰ দৰে ইয়াৰে আন এটাও নহয়। কোৱাণ্টাম তত্ত্বই কোৱাৰ দৰে ই এটাও নহয়। পোহৰৰ প্ৰতিফলন মানে কি, যেতিয়া পোহৰ এটা মাধ্যমৰ পৰা আহি পেলাই এটা মাধ্যমত খুন্দা খালে আকৌ আগৰ মাধ্যমলৈ উভতি যায়। ইয়াক কয় আপতিত ৰশ্মি, ইয়াক কয় প্ৰতিফলিত ৰশ্মি, আৰু এইটো লগ কয় অভিলম্ব। অভিলম্বৰ মাজত যোনটো এইটো কোণ, আপতিত ৰশ্মি আৰু অভিলম্বৰ মাজত আপতন কোণ, আৰু অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মিৰ যোনটো কোণ, এইটো হৈছে প্ৰতিফলন কোণ। ইয়াতে কি হয়, আপতন কোণৰ মান এই কোণটোৰ মান আৰু প্ৰতিফলন কোণৰ মান এইটোৰ মান একে হয়। তাৰপিছত আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত অভিলম্ব একে সমতলত থাকে। এই দুটা হৈছে আমাৰ পোহৰৰ প্ৰতিফলনৰ সূত্ৰ। তো পোহৰৰ সূত্ৰসমূহ গোলকীয় পৃষ্ঠকে ধৰি সকলো ধৰণৰ প্ৰতিফলন পৃষ্ঠৰ বাবে প্ৰযোজ্য হয়। সকলো ধৰণৰ পৃষ্ঠৰ বাবে প্ৰযোজ্য হয়। সমতল দাপোনে গঠন কৰা প্ৰতিবিম্বসমূহ সদায় অসৎ আৰু থিয় হয়, আৰু প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয়। যেতিয়া আপুনি গড্ৰেজৰ আইনাত থিয় হৈ নিজকে চাই, আপুনি যিমানখিনি ওখ সিমানখিনি ওখ দেখা পাব। আৰু আপোনাৰ কি হয়, আপুনি যদি সোঁ হাতখন মূৰত লগাই, তো আপুনি বাওঁ হাতখন প্ৰতিবিম্বত মূৰত লগোৱা যেন পাব, কাৰণ এইটো হৈছে থিয় প্ৰতিবিম্ব। তাৰোপৰি প্ৰতিবিম্ব পাৰ্শ্বীয়ভাৱে ওলোটাও হয়। আমি যোনটো কথা ক'লোঁ, যদি প্ৰতিবিম্বৰ পৃষ্ঠ বক্ৰ হয় তেন্তে প্ৰতিবিম্বসমূহ কেনেকুৱা হ'ব আমি তাক অনুসন্ধান কৰোঁ। নিশ্চয় চাম। যেতিয়া আমি অৱতল দাপোন আৰু অৱতল লেন্সৰ বিষয়ে পঢ়িম, তেতিয়া আমি এইসমূহ চাই ল'ম। এতিয়া আমি চাওঁ গোলাকাৰ দাপোন মানে কি বা কেনেকুৱা। যিবোৰ গোলাকাৰ দাপোনৰ প্ৰতিবিম্বৰ পৃষ্ঠৰ ভিতৰলৈ বক্ৰ, অৰ্থাৎ গোলকৰ কেন্দ্ৰৰ দিশে মুখ কৰি থাকে, সেইবোৰক অৱতল দাপোন বোলে। আপুনি চামুচখন দেখিছে, এনেকুৱা চামুচ হয়নে, এনেকুৱা চামুচ। এই যোনখিনি পাৰ্ট আছে, এইখিনি ভিতৰৰ ফালে মুখ কৰি আছে, এইখিনি হৈছে অৱতল, আৰু বাহিৰৰ ফালে যোনখিনি মুখ কৰি আছে এইখিনি হৈছে উত্তল। অৰ্থাৎ চামুচ এখনত যোনটো সোমাই থাকে সেইটো হৈছে অৱতল, যোনটো ওলাই থকা ভাগ সেইখিনি হৈছে উত্তল ভাগ।
যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠ বাহিৰলৈ দীঘলৈ বক্ৰ সেইবিলাক উত্তল দাপোন বোলে। এই দুবিধ দাপোনৰ প্ৰদৰ্শনবিলাক নক্সা 10.1 দেখুওৱা হৈছে। এই দুটা, এইটো হৈছে অৱতল দাপোন, এইটো সোমাই গৈছে এনেকে, আৰু এইটো হৈছে উত্তল দাপোন, এনেকে ওলাই আছে, ওলাই থকা পৃষ্ঠ, ওলাই থাকিলে উত্তল, সোমাই থাকিলে অৱতল দাপোন। গোলাকাৰ দাপোনৰ সন্দৰ্ভত অধিক আগবঢ়াৰ বাবে আমি কেইটামান সংজ্ঞাৰ বিষয়ে জানিব আৰু বুজিব লাগিব। কি কি সংজ্ঞা? এটা হৈছে মেৰু। মেৰু মানে কি? এই গোলাকাৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠৰ কেন্দ্ৰবিন্দুক মেৰু বুলি কোৱা হয়। যোনটো প্ৰতিফলক পৃষ্ঠ, এইটো হৈছে উত্তল দাপোনৰ প্ৰতিফলক পৃষ্ঠ, ইয়াৰ যোনটো কেন্দ্ৰবিন্দু অৰ্থাৎ এইটোকে মেৰু বুলি কয়। ইয়াৰে মেৰু কোনটো হ'ব? এইটো, এই ওচৰত যোনটো চেণ্টাৰত হ'ব এইটো হ'ব মেৰু। তাৰপিছত আৰু আছে যে ইয়াৰে ভাঁজ কেন্দ্ৰ কোনটো? গোলাকাৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠখনৰ গোলক এটাৰ অংশ, তো গোলকটোৰ কিবা এটা ভাঁজ কেন্দ্ৰ থাকিব, এই বিন্দুটোকে গোলাকাৰ দাপোনৰ ভাঁজ কেন্দ্ৰ বুলি কোৱা হয়। অৰ্থাৎ ধৰক এইখন অৱতল দাপোন কি হ'ব? এনেকৈ হ'ব, এটা গোলকৰ অংশ হ'ব, ইয়াতে কেন্দ্ৰ থাকিব, এই যোনটো কেন্দ্ৰটো, এই কেন্দ্ৰটোৱে হ'ব এই গোলকৰ অৱতল দাপোনখনৰ ভাঁজ কেন্দ্ৰ। এই এটা কি আছিলে আমাৰ মেৰু। ইয়াক চি আকাৰেৰে সূচোৱা হয়। মন কৰিব যে ভাঁজ কেন্দ্ৰ দাপোনৰ অংগ নহয়, এই প্ৰতিফলক পৃষ্ঠৰ বাহিৰত অৱস্থিত। অৰ্থাৎ ভাঁজ কেন্দ্ৰটো ক'ত আছে? আমাৰ ইয়াতে আছে, দাপোনখনৰ ভিতৰত নাই, তাকে কৈছে। অৱতল দাপোনৰ ভাঁজ কেন্দ্ৰ দাপোনৰ সন্মুখত থাকে, আনহাতে উত্তল দাপোনৰ ভাঁজ কেন্দ্ৰ দাপোনৰ পিছফালে থাকে। এইখন অৱতল দাপোন, ইয়াৰ ভাঁজ কেন্দ্ৰ ইয়াৰ সন্মুখত থাকে, কাৰণ এইটো প্ৰতিফলক পৃষ্ঠ হয়। আৰু যোনটো অৱতল দাপোন, ইয়াৰ প্ৰতিফলক পৃষ্ঠটো এইফালে খুন্দা লাগিব, তো এইফালে থাকে, মানে কি হয়? দাপোনৰ পিছফালে থাকে। অৱতল দাপোনত আগফালে, উত্তল দাপোনত পিছফালে থাকে। গোলাকাৰ দাপোনৰ যিটো গোলকৰ অংশ হয়, সেই গোলকৰ ব্যাসাৰ্ধক দাপোনৰ ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয়। এটা ভাঁজ অৰ্থাৎ এই যোনটো গোলকৰ, এইটো ধৰক গোলক, এই যোনটো ব্যাসাৰ্ধ আছে, মেৰু আৰু ভাঁজ কেন্দ্ৰ সংযোগী ব্যাসাৰ্ধক ইয়াতে ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয়। এইটো ৰেডিয়াছ অফ কাৰ্ভেচাৰ দাপোনৰ ভাঁজ ব্যাসাৰ্ধ বোলে। ইয়াক আৰ আখৰেৰে বুজোৱা হয়। তোমালোকে লক্ষ্য কৰিলে যে পি চি অৰ্থাৎ মেৰু আৰু ভাঁজ কেন্দ্ৰ ভাঁজ ব্যাসাৰ্ধৰ সমান। গোলকৰ দাপোন এখনত মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজেৰে সৰল ৰেখাডাল কল্পনা কৰা। এই ৰেখাডালকে মুখ্য অক্ষ বুলি কোৱা হয়। অৰ্থাৎ এইটো আমাৰ ধৰা দাপোন, ইয়াতে আমাৰ কেন্দ্ৰ আছে, ইয়াতে আমাৰ মেৰু আছে। যেতিয়া এডাল ৰেখা যাব এনেকে, এই ৰেখাডালক, এই যোনডাল ৰেখা হ'ল, এইডালক কয় মুখ্য অক্ষ। মুখ্য অক্ষ, এইটো মুখ্য অক্ষ, এইটো হৈছে আমাৰ মুখ্য অক্ষ। মনত ৰাখিব যে মুখ্য অক্ষ দাপোনৰ মেৰুত দাপোনৰ ওপৰত লম্ব। এই যে দাপোনৰ মেৰু এইটো মুখ্য অক্ষ আছে, এইডাল তো কি হ'ব? এইটো লম্ব হৈ গুচি গ'ল, তাকে কৈছে। এই ক্ৰিয়াকলাপৰ সহায়ত দাপোন সম্বন্ধীয় আৱশ্যকীয় সংজ্ঞাৰ বিষয়ে শিকো আহা। ঠিক আছে, এইটো কৰি আছো। এতিয়া আমি চাম যে গোলাকাৰ দাপোনৰ ক্ষেত্ৰত ফোকাছ কি আৰু ফোকাছ দৈৰ্ঘ্য কি। এই যে আপোনালোকে দেখিছে এনেকুৱা, এইখন হৈছে আমাৰ অৱতল দাপোন। অৱতল দাপোনৰ যেতিয়া মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি এফৰ মাজেৰে গুচি গৈছে, এটা বিন্দুৰ মাজেৰে গুচি গৈছে, এই বিন্দুটোক আমি এফ বুলি কওঁ, আৰু এই বিন্দুটো হৈছে ফোকাছ। এতিয়া এই যোনটো বিন্দু আছে, এই বিন্দুৰ পৰা যোনটো আমাৰ মেৰু পি, ইয়াৰ দৈৰ্ঘ্যটো হৈছে ফোকাছ দৈৰ্ঘ্য। আমি কিতাপত কেনেকৈ দিয়া আছে? দাপোনে সূৰ্যৰ পোহৰৰ এটা স্পষ্ট উজ্জ্বল ফুটৰ ৰূপত বিন্দুলৈ অভিসাৰী কৰে। অভিসাৰী মানে হৈছে এটা বিন্দুলৈ অহা, আৰু অপসাৰী মানে হৈছে এটা বিন্দুৰ পৰা যোৱা। অভিসাৰী মানে হৈছে যেনেকুৱা কেইবাটাও টৰ্চ লাইট এটা জেগাত মাৰিলে যেনেকুৱা এটা পইণ্ট ওলাই, আৰু অপসাৰী মানে টৰ্চ লাইটৰ পৰা যেতিয়া পোহৰটো ওলাই যায় তেতিয়া। ইয়াতে প্ৰথম দাপোনখন হৈছে আমাৰ অভিসাৰী,
কাৰণ এটা এফলৈ আহিছে আৰু দ্বিতীয় দাপোনখন হৈছে আমাৰ অপসাৰী দাপোন কাৰণ এতিয়া আমি চাম যে ৰশ্মিৰ সহায়ত গোলাকাৰ দাপোনে গ্ৰহণ কৰা প্ৰতিবিম্বৰ উপস্থাপন কেনেকৈ উপস্থাপন কৰে চাওকচোন কি হয় কি ঘটনা ঘটে সেইটো চাম যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিয়ে প্ৰতিফলন হোৱাৰ পিছত অৱতল দাপোনৰ ক্ষেত্ৰত ফকাছৰ মাজেদি যায় বা উত্তল দাপোনৰ ক্ষেত্ৰত ফকাছৰ পৰা অপসাৰী হোৱাৰ মাজেদি যায় বা উত্তল দাপোনৰ ক্ষেত্ৰত ফকাছৰ পৰা অপসাৰী হোৱা যেন লাগে ইয়াত যে আপুনি দেখিছে এইটো হৈছে অৱতল দাপোন এই যে মুখ্য ফকাছৰ সমান্তৰালকৈ ৰশ্মি আহিছে তো কি হৈছে মুখ্য ফকাছৰ মাজেদি পাৰ হৈ গুচি গৈছে আৰু এইটো উত্তল দাপোনৰ ক্ষেত্ৰত এই বিন্দুটোৰ পৰা অহা যেন লাগে ইয়াৰ পৰা নাহে কিন্তু অহা যেন লাগে মানে কি হৈছে এইটো অপসাৰী হোৱা যেন লাগে এইটো হৈছে আমাৰ উত্তল দাপোন এইটো হৈছে আমাৰ অৱতল দাপোন আমি দ্বিতীয় ক্ষেত্ৰত চাম এটা কি কৈছে অৱতল দাপোনৰ ক্ষেত্ৰত ফকাছৰ মাজেদি যোৱা ৰশ্মি বা উত্তল দাপোনৰ ক্ষেত্ৰত ফকাছৰ দিশে অগ্ৰসৰ হোৱা ৰশ্মিৰ প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হ'ব এইটো যে কৈছে অৱতল দাপোনৰ ক্ষেত্ৰত ফকাছৰ মাজেদি যোৱা এইটো ফকাছৰ মাজেদি যোৱা ৰশ্মি এইটো কি কৰিছে মুখ্য অক্ষৰ সমান্তৰাল হৈ যায় ইয়াৰ পৰা ৰশ্মিডাল আহিছে তো প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালভাৱে গুচি গৈছে যেনেকৈ এইদৰে ধৰক এডাল আহিছে প্ৰতিফলন হৈছে এইটো উত্তল দাপোন কাৰণে অপসাৰী হোৱা যেন লাগিছে মুখ্য অক্ষৰ এইডাল মুখ্য অক্ষৰ সমান্তৰালভাৱে গুচি গৈছে এইডালে সমান্তৰালভাৱে গুচি গৈছে বঢ়িয়া তো তৃতীয়তে চাওঁ আমি কি কৈছে অৱতল দাপোনৰ ক্ষেত্ৰত ভাস্কেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মি উত্তল দাপোনৰ ক্ষেত্ৰত ভাস্কেন্দ্ৰৰ দিশে অগ্ৰসৰ হোৱা ৰশ্মিৰ প্ৰতিফলনৰ পিছত একে পথেদি ঘূৰি আহিব অৰ্থাৎ যদি আমাৰ ভাস্কেন্দ্ৰৰ মাজেৰে ৰশ্মিটো পাৰ হৈ যায় যি পথেৰে গৈছে এনেকে গলে এনেকে ঘূৰি আহিব এইটো সব ইয়াতে গৈছে এনেকে ঘূৰি আহিব একেলগে মানে যোনটো পথেৰে যায় সেই পথেৰে আকৌ ঘূৰি আহে এটো চাও কি কৈছে মুখ্য অক্ষৰ সাপেক্ষে হেলনীয়া পি দাপোনৰ মেৰুলৈ অহা ৰশ্মি এই যেটো কৈছে মুখ্য অক্ষৰ সাপেক্ষে পি হেলনীয়া ভাৱে অহা ৰশ্মি কি হয় প্ৰতিফলনৰ পিছত ৰশ্মি অৱতল দাপোনৰ ক্ষেত্ৰত বা উত্তল দাপোনৰ ক্ষেত্ৰত হেলনীয়া ভাৱে প্ৰতিফলিত হ'ব মানে ইয়াত এনেকে নাযায় হেলনীয়া ভাৱে আহিছে নহয় ইয়াতে এইটো হেলনীয়া ভাৱে গুচি যাব এইটো হেলনীয়া ভাৱে গুচি যাব বঢ়িয়াকে আৰু কি কৰিব প্ৰতিফলনৰ সূত্ৰসমূহ মানি মুখ্য অক্ষৰ লগত সমানে সমানে কোণ এংগল কৰিব এইটো হৈছে প্ৰতিফলন আপৰিত কোণ এইটো হৈছে প্ৰতিফলন কোণ এইটো হৈছে আপৰিত কোণ এইটো হৈছে প্ৰতিফলন কোণ এতিয়া আমি দাপোনৰ অৱতল দাপোনৰ দ্বাৰা প্ৰতিবিম্বৰ গঠন কেনেকৈ গঠন হয় ক'ত হয় আমি সেইটো চাম এইটো চিত্ৰত কি হৈছে আমাৰ লক্ষ্য বস্তু আছে অসীমত এইটো চিত্ৰত কি হৈছে লক্ষ্য বস্তু আমাৰ আছে অসীমত এইটো আছে অসীমত লক্ষ্য বস্তু আছে অসীমত লক্ষ্য বস্তু থাকিলে আমাৰ প্ৰতিবিম্ব ক'ত গঠন হয় ফোকাসত ইয়াৰ পৰা পোহৰটো আপোনাৰ আছে এইফালে এনেকে যায় এনেকে গুচি গৈছে ইয়াৰ পৰা পোহৰ আছে এনেকে গৈছে এনেকে গুচি গৈছে তো কথাখিনি কোন কৰিছে ফোকাসত কৰিছে তো ইয়াতে আমাৰ প্ৰতিবিম্বটো গঠিত হ'ব এইটো চাওকচোন লক্ষ্য বস্তুটো কিমান ডাঙৰ আছে প্ৰতিবিম্বটো কিমান একদম সৰু হৈছে না তো লক্ষ্য বস্তুৰ অৱস্থান যদি আমাৰ অসীমত থাকে প্ৰতিবিম্বৰ স্থান ক'ত হয় আমাৰ ফোকাসত আৰু ইয়াৰ আকাৰ কিমান হয় অতি সৰু হৈ যায় লগতে এটো কি প্ৰতিবিম্ব হ'ব সৎ প্ৰতিবিম্ব না অসৎ প্ৰতিবিম্ব হ'ব কিয় সৎ কাৰণ যেটা ৰশ্মি আহিছে প্ৰকৃততে কটাকটি কৰিছে কটাকটি কৰা যেন যে লাগিলে হয় এটো অসৎ প্ৰতিবিম্ব হৈ গ'ল হয় আৰু যেটো সৎ প্ৰতিবিম্ব হলে কি হ'ব এটো থিয় প্ৰতিবিম্বটো থিয় আৰু সৎ প্ৰতিবিম্ব হ'ব এটা চাও ইয়াতে কি কৈছে ওপৰত যে লক্ষ্য বস্তুৰ স্থান যদি অসীমত হয় প্ৰতিবিম্বৰ স্থান হ'ব ফোকাসত আৰু প্ৰতিবিম্ব আকাৰ কি হ'ব অতি সংকুচিত আৰু বিন্দু আকাৰৰ আৰু প্ৰকৃতি কেনেকুৱা হ'ব সৎ আৰু ওলোটা আমি চাৰিটা বস্তু চাম এটা লক্ষ্য বস্তুৰ স্থান এটা প্ৰতিবিম্বৰ স্থান এটা প্ৰতিবিম্ব আকাৰ আৰু প্ৰতিবিম্বৰ প্ৰকৃতি তো আমি অসীমৰটো চাই ললো এতিয়া আমি চিৰ বাহিৰত চাম চিৰ বাহিৰত মানে কি এইটো
চিৰ বাহিৰত মানে চিটো হৈছে আমাৰ ভাস্কেন্দ্ৰ, এইটো এইখিনি হৈছে আমাৰ অসীম। তো অসীম আৰু চিৰ মাজত অৰ্থাৎ এইখিনিত আমাৰ লক্ষ্য বস্তুটো আছে। ইয়াৰ পৰা এনেকে গুচি গৈছে, পোহৰ ৰশ্মি আছে এনেকে গুচি গৈছে। তো যোনফালেদি গৈছে এইটো হৈছে আমাৰ ফকাছ বিন্দু। তাৰপিছত কি কৰিব, ভাস্কেন্দ্ৰৰ মাজেৰে এটা ৰশ্মি গৈছে, যোনফালেদি আছিলে সেইফালে গুচি গৈছে। তো এইটো কি হ'ব আমাৰ প্ৰতিবিম্ব, কাৰণ ইয়াতে কাটাকাটি কৰিছে, যোনখিনি কাটাকাটি কৰিছে তুমি ৰাস্তা টানি দিয়া, তো য'ত কাটাকাটি কৰিব সেইটো হৈ যাব প্ৰতিবিম্ব। যেহেতু আমাৰ সৎ প্ৰতিবিম্ব হলে কি হয়, থিয় নহয় ওলোটা হৈ যায়। সেইকাৰণে ইয়াতে আমাৰ এ বি আছিলে, ইয়াতে আমাৰ বি ডেছ আৰু এ ডেছ হৈ গৈছে। তোমাৰ মনত কোৱেশ্চন হ'ল উল্টা কিয় হ'ল, উল্টা এই কাৰণে হ'ল এইটো এ বি থাকে, তো যেতিয়া প্ৰতিবিম্ব হৈ যাব বি ডেছ এ ডেছ হৈ যায়। কিয়, কাৰণ এইটো সৎ প্ৰতিবিম্ব সদায় ওলোটাই হৈ থাকে। এতিয়া চাওচোন এইখিনি কি, এইটো হৈছে আমাৰ দাপোন এম পি এন, এইটো হৈছে আমাৰ মেৰু, এই দুটা হৈছে দাপোনৰ নাম দিছে আমাক। এইটো হৈছে আমাৰ বিন্দু, ফকাছ বিন্দু, এইটো হৈছে আমাৰ ভাস্কেন্দ্ৰ, এইটো হৈছে আমাৰ লক্ষ্য বস্তু এ বি, তাৰপিছত আৰু এইটো হৈছে আমাৰ প্ৰতিবিম্ব। হ'ব, ঠিক আছে। এতিয়া আমি দ্বিতীয়টো চাওঁ। দ্বিতীয়টো ইয়াতে কি হৈছে, এইটো কৰি লওঁ যে লক্ষ্য বস্তুৰ স্থান যদি চিৰ বাহিৰত থাকে, প্ৰতিবিম্বৰ স্থান ক'ত হয়, চি আৰু এফৰ মাজত। এই মাত্ৰ চালো যে এইখিনি আমি লক্ষ্য বস্তুৰ স্থান অসীমত আছে, প্ৰতিবিম্বৰ স্থান ক'ত, এইটো হৈছে আমাৰ চি, এইটো হৈছে আমাৰ এফ, তো চি আৰু এফৰ মাজত আছে এইখিনি। প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা, সৰু নে ডাঙৰ, এইটো চাওক, ই ডাঙৰ হৈছে এইটো সৰু হৈছে, তো আকাৰ সংকুচিত। লগতে প্ৰকৃতি কি, ই হৈছে চিধা, ই হৈছে ওলোটা, যিহেতু সৎ প্ৰতিবিম্ব প্ৰকৃতি ইয়াৰ ওলোটাই হ'ব। তো চিৰ বাহিৰত যেতিয়া থাকিব প্ৰতিবিম্বৰ স্থান এফ আৰু চিৰ মাজত সংকুচিত, অৰ্থাৎ সৰু হ'ব, আৰু প্ৰকৃতি কেনেকুৱা হ'ব, সৎ আৰু ওলোটা। এতিয়া লক্ষ্য বস্তু যেতিয়া চিত থাকিব, লাহে লাহে আমি আগবাঢ়ি আহিছো, প্ৰথমে অসীমত আছিলে, এইটোত কি আছিলে, এইটো অসীমত আছিলে, লাহে লাহে অসীম আৰু চিৰ মাজত আহিল, এইবাৰ চিধা চিতে আছে। চিত যেতিয়া থাকিব কি হ'ব, প্ৰতিবিম্ব চিতে গঠন হৈ যাব, আৰু যেতিয়া চিত থাকিব প্ৰতিবিম্ব আমাৰ চিতে গঠন হৈ যাব। ইয়াৰ পৰা চাওক, ইয়াৰ পৰা ৰশ্মি গুচি গৈছে, এনেকে যে ফকাছৰ মাজদি ইয়াত কাটছে, তাৰপিছত এনেকে ইয়াৰ পৰা ৰশ্মি গৈছে, এনেকে কাটছে, এটা কাটাকাটি কৰিছে, হয়নে, এইটো ফকাছ বিন্দু, এইফালে গুচি গৈছে। তো এইখিনি আমাক কাটাকাটি কৰিলে নহয়, দুটা ৰশ্মি এটা কাটাকাটি কৰিছে। আপোনালোকৰ মনত কুৱেশ্যন আহিব পাৰে, ইয়াতো কাটাকাটি কৰিছে, ইয়াতে কিয় হোৱা নাই, কাৰণ কিয়, আমি কি পাইছিলো, যেতিয়া অসীমত লক্ষ্য বস্তু থাকে তেতিয়াই আমাৰ প্ৰতিবিম্ব ফকাছত হয়। ইয়াততো নাই, ইয়াতে ক'ত আছে প্ৰতিবিম্ব, চিত আছে, তো ইয়াত লক্ষ্য বস্তু ক'ত আছে, লক্ষ্য বস্তু আমাৰ চিত আছে, তো প্ৰতিবিম্ব ক'ত হ'ব, প্ৰতিবিম্ব আমাৰ চিতে হ'ব। ক্লিয়াৰ আছে, বঢ়িয়া। তো এইটো কি প্ৰতিবিম্ব হ'ব, সৎ প্ৰতিবিম্ব, আৰু ইয়াৰ বিবৰ্ধন কিমান হ'ব, যিমানখিনি ডাঙৰ এইখিনিও সিমানে ডাঙৰ হৈছে, অৰ্থাৎ একে আকাৰত থাকিব। এতিয়া চাওঁ ইয়াতে কি কৈছে, যেতিয়া চিত থাকিব প্ৰতিবিম্বৰ স্থানো চিতে থাকিব, আৰু প্ৰতিবিম্বৰ আকাৰ একে আকাৰ হ'ব, ইয়াৰ প্ৰকৃতি কি হ'ব, সৎ আৰু ওলোটা। তাৰপিছত যেতিয়া আমাৰ লক্ষ্য বস্তু চি আৰু এফৰ মাজত থাকে, তেতিয়া আমাৰ প্ৰতিবিম্ব ক'ত গঠন হয়, চিৰ বাহিৰত। অৰ্থাৎ যিমানে আমি প্ৰতিবিম্বত লক্ষ্য বস্তু এনেকে যাম, প্ৰতিবিম্বটো আমাৰ এনেকে আহি থাকে, প্ৰথমতে অসীমত আছিল, তাৰপৰা চি আৰু অসীমৰ মাজত আহিল, তাৰপৰা চিত আহিল, এইবাৰ চি আৰু এফৰ মাজত আহিছে। প্ৰতিবিম্বটো আহিলে এফত আছিলে, মাজত আহিলে, আকৌ গুচি গ'ল, এনেকে যাই আছে, হয়নে। তো এতিয়া চাওক, এতিয়া আমাৰ লক্ষ্য বস্তু ক'ত আছে, চি আৰু এফৰ মাজত। তো কি হৈছে, ইয়াৰ পৰা ৰশ্মি গৈছে, এনেকে গুচি গৈছে, এফৰ মাজতে গুচি গৈছে এইফালে, হয়নে। তাৰপিছত এটা ৰশ্মি ইয়াৰ পৰা গৈছে, দেখিছে, এনেকে গুচি গৈছে, তো ইয়াতে কাটাকাটি কৰিছে, য'ত কাটাকাটি কৰিব তাতে হৈ যাব প্ৰতিবিম্ব। যেহেতু আমাৰ সৎ প্ৰতিবিম্ব, তো সৎ প্ৰতিবিম্বৰ কাৰণে এইটো উল্টা হৈছে, যদি অসৎ প্ৰতিবিম্ব হলে এইটো এনেকে চিধা হৈ গ'ল, এ বি হৈ গ'ল। সৎ প্ৰতিবিম্ব হলে যোনফালে থাকে লক্ষ্য বস্তু সেইফালেও প্ৰতিবিম্বৰ থিয় হৈ থাকে, কিন্তু যেহেতু সৎ প্ৰতিবিম্ব সেইকাৰণে এইটো কি হৈছে, আমাৰ ওলোটা হৈ আছে। তো লক্ষ্য বস্তু কি হ'ব, ডাঙৰ হ'ব, তো ডাঙৰ হলে কি বিবৰ্ধন হ'ব। অৱস্থান আমাৰ কি হ'ল, যদি লক্ষ্য বস্তু আমি চি আৰু এফৰ মাজত থাকে, অৱতল দাপোনৰ ক্ষেত্ৰত আমাৰ প্ৰতিবিম্ব হ'ব চিৰ বাহিৰত। বঢ়িয়া। চাওঁ আমি ইয়াতে কি কৈছে, এতিয়া
যে চি আৰু এফৰ মাজত থাকে চিৰ বাহিৰত হ'ব আৰু বিপৰীত হ'ব সৎ আৰু ওলোটাই হৈ যায় যদি এফত থাকে এফ মানে কি আমাৰ ফোকাসত তাত লক্ষ্যবস্তুৰ স্থান ফোকাসত থাকিলে কি হয় প্ৰতিবিম্ব অসীমত এই মাত্ৰ যে পাইছো লক্ষ্যবস্তু অসীমত থাকিলে প্ৰতিবিম্ব কৰে ফোকাসত কেনেকে ইয়াৰ উল্টাটো নহয় জানো হয় তো লক্ষ্যবস্তু যদি ফোকাসত থাকে প্ৰতিবিম্ব কৰিব অসীমত চাও চাও এইটো চাও ইয়াতে ইয়াতে চাও এইটো লক্ষ্যবস্তু আমাৰ ক'ত আছে ফোকাসত আছে তো ফোকাসত কি কৰিছে ইয়াৰ পৰা ডাল ৰে গৈছে ৰশ্মিডাল গুচি গৈছে এনেকে গুচি গৈছে সমান হৈ যাইছে তো ইয়াৰ পৰা ডাল ৰশ্মি গৈছে এনেকে গুচি গৈছে কৰবাত লগ লাগব আৰু সীমত লগ লাগব বুলি কৈছে সেইটো লগ লাগি যাব তো লক্ষ্যবস্তু আমাৰ ক'ত আছিলে ফোকাসত তো ক'ত লগ লাগব এইটো অসীমত আৰু আকাৰটো কি হ'ব নিশ্চয় ডাঙৰ হ'ব বিপৰীত হৈ যাব আৰু প্ৰকৃতি কেনেকুৱা হ'ব সৎ প্ৰকৃতি সৎ হলে কি হ'ব উল্টা হৈ যাব বঢ়িয়া তো এইটো চাও কি দিছে এনে দিছে যদি এফত হয় অৰ্থাৎ ফোকাসত হয় প্ৰতিবিম্বৰ স্থান ক'ত হ'ব অসীমত আৰু প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হ'ব অতি বিপৰীত ডাঙৰ হ'ব আৰু প্ৰকৃতি কেনেকুৱা সৎ আৰু ওলোটা বঢ়িয়া তাৰপিছত এটা লাষ্ট অন্তিম আছে পি আৰু এফৰ মাজত যদি আমাৰ লক্ষ্যবস্তুৰ অৱস্থান পি আৰু এফ পি মানে কি আছিলে মনত আছে না সকলোৰে মেৰু পি মানে আছিলে আমাৰ মেৰু চাউৰ বকেখিনি মুছি লও বঢ়িয়াকে বঢ়িয়া বঢ়িয়া তো এইখিনি আমাৰ কি আছিলে লক্ষ্যবস্তুৰ স্থান ক'ত আছে আমাৰ ইয়াতে এইটো হৈছে আমাৰ এফ এইটো হৈছে আমাৰ পি তো পি আৰু এফৰ মাজত এইটো আমাৰ লক্ষ্যবস্তুৰ স্থান লক্ষ্যবস্তুৰ স্থান ক'ত পি আৰু এফৰ মাজত দিয়া আছে পি আৰু এফৰ মাজত লক্ষ্যবস্তুটো আছে তো কি হ'ব ইয়াৰ পৰা ৰশ্মি গৈছে এনেকে গুচি গৈছে এনেকে গুচি গৈছে তাৰপিছত এটা লগটো ইয়াত নালাগি ডাঙৰ হৈ গ'ল তাৰপিছত ইয়াৰ পৰা ৰশ্মি ওলাইছে এনেকে গুচি গৈছে তো আপুনি চাওকচোন এইখিনি বস্তু ডাঙৰ হৈ যায় আছে ডাঙৰ হ'ল মানে কি অসীমত লগ নালাগে তো এইফালে আমি আগফালে আগবঢ়াই দিলো দিয়াৰ ফলত কি হ'ল এইফালৰ এটা পইণ্টৰ পৰা ইয়াত লগ লগা যেন লাগিব প্ৰকৃততে নালাগে কাৰণ প্ৰকৃততে ৰশ্মিটো এইফালে ওলাই গ'ল ন কিন্তু দাপনৰ পিছফালে লগ লগা যেন লাগিব এই বস্তুটোৱে হৈছে আমাৰ অসৎ প্ৰতিবিম্ব কাৰণ লগ লগা যেন লাগে লগ লগা নাই তো য'ত লগ লাগিছে ক'ত লগ লাগিছে সেইখিনি জেগাত এইটো আমাৰ হৈ যাব প্ৰতিবিম্ব এ ডেছ বি ডেছ এবাৰ চাবচোন আপোনাৰ এ টো ওপৰত আছে বি টো ওপৰত তলত আছে এ ডেছ টো ওপৰত আছে বি ডেছ টো তলত আছে কাৰণ কিয় এইটো হৈছে অসৎ প্ৰতিবিম্ব আৰু এই কেনেকুৱা হয় থিয় হয় বঢ়িয়া সুন্দৰ তো অৱৰোধ দাপনৰ ব্যৱহাৰৰ কথা কৈছে এতিয়া ব্যৱহাৰ ক'ত ক'ত কৰে আমিতো চালো কি প্ৰতিবিম্ব গঠন কৰে তো ব্যৱহাৰ ক'ত ক'ত কৰিব চাওক অৱৰোধ দাপনৰ সাধাৰণতে টৰ্চ লাইট গাড়ী হেডলাইট ব্যৱহাৰ কৰা হয় ইয়াৰ উদ্দেশ্য হ'ল যে পোহৰক এক শক্তিশালী সমান্তৰাল কিৰণ উপলব্ধ কৰা দাড়ি খুৰোৱা দাপন হিচাপে প্ৰায় এইবিলাক ব্যৱহাৰ কৰা হয় কাৰণ অৱৰোধ দাপনৰ মুখমণ্ডলত ডাঙৰ প্ৰতিবিম্ব এটা গঠন কৰিব পাৰে মেইন কাৰণটো হৈছে দাড়ি খুৰাওঁতে যে আমাৰ অৱৰোধ দাপন ব্যৱহাৰ কৰা হয় কিয় যিটো প্ৰতিবিম্ব হয় এইটো ডাঙৰ হৈ যায় এইমাত্ৰ আপুনি চাইছে যে যেতিয়া আমাৰ ফাৰ্ষ্ট কেন্দ্ৰত প্ৰতিবিম্ব থাকে তেতিয়া কি হয় প্ৰতিবিম্বটো একে সমান হয় কিন্তু যেতিয়া আমি ফাৰ্ষ্ট কেন্দ্ৰৰ পৰা ওচৰত গুচি যাম কি হয় প্ৰতিবিম্বটো লাহে লাহে ডাঙৰ হৈ যায় দাড়ি খুৰালে কি হয় ডাঙৰ যিমান ডাঙৰকৈ দেখা পাব সিমানে ভাল হয় ন বা দন্ত চিকিৎসকলে ৰোগীৰ দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ প্ৰত্যক্ষ কৰিবলৈ অৱৰোধ দাপন ব্যৱহাৰ কৰে বা সোলাৰ ফ্লুৰেন্স সৌৰ বাতিত সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰিবলৈ তাপ উৎপন্ন কৰিবলৈ অৱৰোধ দাপন ব্যৱহাৰ কৰা হয় তো আমি তিনিটা পালো এটা পালো দাড়ি খুৰোৱা কাৰণ ইমেজটো ডাঙৰ হৈ যায় দ্বিতীয়তে পালো দন্ত চিকিৎসকসকলে দাঁতৰ যিবিলাক ডেন্টিষ্ট থাকে সিহঁতে ইউজ কৰে আৰু তৃতীয়তে যোনটো আমাৰ সৌৰ বাতি আছে তাত সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰিবলৈ অৱৰোধ দাপনটো ব্যৱহাৰ কৰা হয় এতিয়া আমি চাম উত্তল দাপনৰ দ্বাৰা প্ৰতিবিম্বৰ গঠন অৱৰোধ দাপনৰ কথা পঢ়িলো এতিয়া আমি উত্তল দাপনত চাম উত্তল দাপনত কি কি আছে চাওঁ আহকচোন মই এইখিনি মুছি লওঁ উত্তল দাপনে চাব অৱৰোধ দাপন পঢ়িলো তো উত্তল দাপনৰ ক্ষেত্ৰত আমাৰ দুটা কথা আছে এটা হৈছে অসীমত বিন্দু আৰু এটা চাম অসীম আৰু
পিৰ মাজত, কাৰণ ঘটনাটো হৈছে আপোনাৰ কুৱেশ্যন আহিব পাৰে যে চিৰ মাজত কিয় নহ'ল, এফৰ মাজত কিয় নহ'ল, কাৰণ চাব এইটো হৈছে আমাৰ দাপোন, হয়নে? এইফালে থাকিব আমাৰ চি বা এফ, কাৰণ এইফালৰ পৰাই থাকিব, পৃষ্ঠটো এইফালে খুন্দা লাগি যাব, তাহলে গুচি যাব। তো দুটাই ঘটনা হ'ব পাৰে, এটা আমাৰ অসীম থাকিব আৰু অসীম এটা মেৰু থাকিব, কাৰণ দাপোনৰ এইফালে অকল মেৰুৱে থাকে। বুজি পাইছে এতিয়া? তো অসীমত ধৰিলো এ বিৰ পৰা আমাৰ কি গৈছে, এইডাল ডট ডট মানে অসীমত আছে, তো ইয়াৰ পৰা পোহৰ গুচি গৈছে এনেকে এনেকে তেনেকে গুচি গৈছে, কাৰণ পৃষ্ঠটো ঘূৰণীয়া, তো ইয়াত উল্টাকে মাৰি দিব। তো যোনটো আমাৰ মুখ্য অক্ষৰ হিচাপে গৈছিলে, তো ই যেনেকে গৈছে এনেকে ফিৰিও আছে, তাৰপিছত ই এনেকে গুচি গৈছে, এডাল আহি পেলাই এনেকে গুচি গৈছে। তো ইয়াৰ পৰা যদি আপুনি লগ লগাই দিয়ে, দেখিব যে এইটো পইণ্টত লগ লগা যেন লাগে, প্ৰয়োজন নালাগে কিন্তু লগ লগা যেন লাগে। এই বিন্দুটো হৈছে আমাৰ ফকাছ, য'ত লগ লগা যেন লাগে, আৰু ইয়াতে আমাৰ প্ৰতিবিম্ব গঠন হ'ব। গতিকে যদি অসীমত থাকে, ইয়াৰ প্ৰতিবিম্ব ক'ত গঠন হ'ব? ফকাছত। প্ৰতিবিম্ব কি হ'ব? সৰু হ'ব, একদম পইণ্ট চাইজ হৈ যায়, অৰ্থাৎ বিন্দু চাইজ দিয়া আছে। চাওক, যদি লক্ষ্যবস্তুৰ অৱস্থান অসীম দূৰত্বত থাকে, তেতিয়া ক'ত হ'ব প্ৰতিবিম্বৰ অৱস্থান? ফকাছ দাপোনৰ পিছফালে, দাপোনৰ আগফালে পাইছিলো আমি, যেতিয়া এইফালে হৈছিলে উত্তল, যেতিয়া অৱতল দাপোন আছিলে এইফালে হৈছিলে, আগত হৈছিলে, এতিয়াতো উত্তল দাপোন, উত্তল দাপোনত কি হ'ব? দাপোনৰ পিছফালে হোৱা যেন লাগে। প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হ'ব? অতিশয় সংকুচিত আৰু বিন্দু আকাৰ হ'ব, আৰু প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ আৰু থিয়, মানে কি এটা ডাইৰেক্ট আহি কিনে কটাকটিটো কৰা নাই, কটাকটি কৰা যেন লাগছে, সেইকাৰণে এইটো অসৎ প্ৰতিবিম্ব। আৰু অসৎ প্ৰতিবিম্ব হলে যেনেকুৱা ধৰক এই বিটো এনেকে আছে, ইয়াৰ প্ৰতিবিম্ব এ ডেছ বি ডেছো একে চাইডে থাকে, অৰ্থাৎ একেদৰে থাকিব। বুজি পাইছে? ঠিক আছে, তো আমি দ্বিতীয়টো চাওঁ। দ্বিতীয়টো কি কৈছে? অসীম দূৰত্বৰ দাপোনৰ মেৰু পিৰ মাজত। তো অসীম দূৰত্ব কোনটো আছিলে আমাৰ? এইটো ডট 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 অসীম দূৰত্ব আছিলে, হয়নে? তো এইটো আমাৰ পি আছে, তো এইটো ধৰি দিছো অসীম দূৰত্ব আৰু পিৰ মাজত। তো ইয়াৰ পৰা পোহৰ ৰশ্মি গুচি গৈছে, এনেকে এডাল গুচি গৈছে, ইয়াৰ পৰা আৰু এটা আছে, এনেকে গুচি গৈছে, ইয়াত কাটাকাটি কৰিছে, এনেকে এডাল গুচি গৈছে, তো এনেকে এটা গুচি গৈছে, তো ইয়াতে আমাৰ কাটাকাটি কৰিছে, ইয়াতে আমাৰ কাটাকাটি কৰিছে, ইয়াতে কাটাকাটি কৰিলে য'ত কাটাকাটি কৰে তাতে আমাৰ প্ৰতিবিম্ব গঠন হয়। তো প্ৰতিবিম্ব ক'ত গঠন হৈছে? এই এফ আৰু পিৰ মাজত আমাৰ প্ৰতিবিম্ব গঠন হৈছে। তো যদিহে লক্ষ্যবস্তুৰ অৱস্থান অসীম দূৰত্ব আৰু দাপোনৰ মেৰুৰ পিৰ মাজত হয়, তেতিয়াহ'লে প্ৰতিবিম্বৰ অৱস্থান ক'ত হয়? পি আৰু এফৰ মাজত, আৰু ক'ত? দাপোনৰ পিছফালে হয়। প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা? সংকুচিত, অৰ্থাৎ সৰু, আৰু প্ৰকৃতি কেনেকুৱা? অসৎ আৰু থিয়। তো আমি চাৰিটা বস্তু মেইনলি চাব লাগে যেতিয়া আমি পঢ়ো এইটোৰ ওপৰত। এটা হৈছে আমাৰ লক্ষ্যবস্তু ক'ত আছে? লক্ষ্যবস্তুৰ অৱস্থান। আৰু দ্বিতীয়টো হৈছে প্ৰতিবিম্বৰ অৱস্থান, তৃতীয়টো হৈছে প্ৰতিবিম্বৰ আকৃতি, আৰু চতুৰ্থটো হৈছে আমাৰ প্ৰকৃতি, প্ৰতিবিম্বৰ প্ৰকৃতি। ধন্যবাদ। তো এতিয়া চাওঁ পিছফালে আমাক কি কৈছে। তোমালোকে এতিয়ালৈ সমতল দাপোন, অৱতল দাপোন আৰু উত্তল দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন সম্পৰ্কে অধ্যয়ন কৰিলা, হয়নে? হয়। তো ইয়াৰ কোনখন দাপোনে ডাঙৰ বস্তু এটাৰ পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিব? কোৱাচোন, কোনটোৱে কৰিব পাৰে? যদি ডাঙৰ বস্তু থাকে, বহুত ডাঙৰ বস্তু থাকে, পূৰ্ণ প্ৰতিবিম্ব কোনে কৰিব? হয় সমতলে, নে অৱতলে, নে উত্তল দাপনে? ভিডিঅ'ৰ লাষ্টত কম, আপোনালোকে চাই থাকক। ইয়াতে দিয়া আছে, সমতল দাপোন এখনে দূৰৰ বস্তু এটা যেনে গছৰ এজোপাৰ প্ৰতিবিম্বটো লক্ষ্য কৰা। পূৰ্ণ দৈৰ্ঘ্যৰ প্ৰতিবিম্ব দেখা পাইছেনে? বেলেগ বেলেগ আকাৰৰ সমতল দাপোনৰ চেষ্টাৰ প্ৰতিবিম্বৰ লক্ষ্যবস্তু সম্পূৰ্ণকৈ দেখা পাইছেনে? এবাৰ অৱতলেৰে ট্ৰাই কৰা, পূৰ্ণ দৈৰ্ঘ্যৰ প্ৰতিবিম্ব দেখা গঠন কৰে নে নকৰে? এতিয়া উত্তল দাপোনেৰে চেষ্টা কৰা, তুমি কৃতকাৰ্য হ'বনে? উত্তল দাপোনেৰে হ'ব, কাৰণ কিয়? ইয়াত প্ৰতিবিম্ব কেনেকুৱা আছিলে আমাৰ?
সংকুচিত আৰু বিন্দু আকাৰত। চাবাচোন যেতিয়া ওখ অট্টালিকা এটা নাইবা গছ এজোপা পূৰ্ণদৈৰ্ঘ্য প্ৰতিবিম্বৰ সৰু উত্তল দাপোনত দেখিবলৈ পাবা হয়। আগ্ৰা দুৰ্গৰ বা ৰেল এখন দাপোন বহুৱা আছে। কেতিয়াবা আগ্ৰা দুৰ্গ চাবলৈ গ'লে বেৰত থকা দাপোনৰ দূৰৰ সুচলিকা সমাধিৰ পূৰ্ণদৈৰ্ঘ্যৰ প্ৰতিবিম্ব চাবলৈ চেষ্টা কৰিবা। সমাধিটো স্পষ্টকৈ চাবলৈ হ'লে তুমি বেৰৰ কাষে থকা বাৰাণ্ডাৰ সুবিধাজনক স্থানত থিয় হোৱা। তোমাক মই এক্সাম্পল দিম। এই যে ডাঙৰ বিল্ডিংবোৰ যে থাকে, গাড়ী ঘূৰাব লাগে, তেতিয়া আশা নাথাকে চাবচোন এটা এনেকে ঘূৰি থাকে, এইটো কি হ'ব? অৱতল হ'ব নে উত্তল হ'ব? উত্তল দাপোন। তাৰমানে কি হয়, ইয়াতে ডাঙৰ ডাঙৰ বস্তুবোৰৰ ইমেজটো ভালকে সৰু সৰু হৈ বা পূৰ্ণদৈৰ্ঘ্যত দেখা পোৱা যায়। সেইকাৰণে এনেকুৱা আমাৰ থাকি যায়, লেন্স এটা থাকি যায়। নেক্সট চাওঁ কি কি আছে আমাৰ ইয়াতে। অৱতল দাপোনৰ মুখ্য ফকাছৰ সংখ্যা দিয়া নিশ্চয় পাৰিবা। গোলাকাৰ দাপোনৰ হাৰত ফাষ্ট ব্যাসাৰ্ধৰ 20 হ'লে ইয়াৰ ফকাছ দৈৰ্ঘ্য কিমান? আমি কি জানো? R is equal to twice F. তো F মানে কি হ'ব? R by 2. তুমি বহাই দিয়া, ইয়াত তোমাৰ এনসাৰ আহি যাব, হয়নে? বঢ়িয়া। দাপোনাখনৰ নাম কোৱা যিখনে থিয় আৰু বিপৰীত প্ৰতিবিম্ব গঠন কৰে। কি হ'ব? থিয় আৰু বিপৰীত। উপতল মানে উত্তল হ'ব, এইটো চোৱা, আমি চাওঁ, এইটো চোৱা। ইয়াতে কি আছিলে আমাৰ ইমেজটো কি আছিলে? এইটো লক্ষ্য বস্তু আছিলে, ইমেজটো ডাঙৰ বিপৰীত হৈছে, থিয়ও হৈছে। তো আমাৰ কি হ'ব এইটোৰ এনসাৰ? অৱতল দাপোন। কেতিয়া? যেতিয়া আমাৰ লক্ষ্য বস্তু মেৰু আৰু ফকাছৰ মাজত থাকে। গোলাকাৰ দাপোনৰ দ্বাৰা প্ৰতিফলনৰ ৰখা চিহ্ন অৰ্থাৎ সাইন কনভেনশন কি কি থাকে চাওঁ আহক। চাওকচোন চাওক, গোলাকাৰ দাপোনৰ দ্বাৰা পোহৰৰ প্ৰতিফলন অধ্যয়ন কৰোঁতে আমি নতুন কাৰ্টীয় চিহ্ন প্ৰথা নিউ কাৰ্টিয়ান সাইন কনভেনশন নামৰ প্ৰথা মানি চলিম। এই প্ৰথাত দাপোনৰ মেৰুক পি মেৰুবিন্দু মূলবিন্দু হিচাপে লোৱা হয়। দাপোনৰ মুখ্য অক্ষক স্থানাংক পদ্ধতিত x হিচাপে লোৱা হয়। অৰ্থাৎ কি কৈছে আমাক, যোনটো আমাৰ মেৰু আছে, এই যে মেৰু আছে, এইটো মেৰু, এই মেৰুক মূলবিন্দু হিচাপে লৈ আৰু দাপোনৰ মুখ্য অক্ষক স্থানাংক পদ্ধতি x অক্ষ, এই যে মুখ্য অক্ষ থাকে এডাল, আমাৰ যে এডাল মুখ্য অক্ষ থাকে, এই মুখ্য অক্ষডালক x স্থানাংক বুলি ধৰি লয়। লগতে x ডেছ, ইয়াত x আৰু x ডেছ হিচাপে ধৰি লোৱা হয়। ইয়াত x ডেছ হিচাপে ধৰা হয়, যদি এইফালে গুচি যাওঁ x ডেছ হৈ যাব। এইটো ক্লিয়াৰ আছে? ইয়াতে কি কৈছে, লক্ষ্য বস্তু সদায় দাপোনৰ বাওঁহাতে ৰখা হয়। এই প্ৰথা বা ৰীতিসমূহ তলত দিয়া ধৰণৰ। আমি চাই লওঁ, এইটো আমাৰ আছে পি, এই মুখ্য অক্ষ চি, কাৰণ মূলবিন্দু আৰু মেৰু সংযোগী ৰেখাখণ্ডকে মুখ্য অক্ষ বোলে, হয়নে? তো লক্ষ্য বস্তু সদায় দাপোনৰ বাওঁ হাতে ৰখা হয়। এইটো হৈছে সোঁ হাত, এইটো হৈছে আমাৰ বাওঁ হাত, তো আমাৰ এইফালে ৰখা হ'ব। ইয়াতে বুজাইছে লক্ষ্য বস্তুৰ পৰা অহা দিছো। আজি আমি চাম গোলাকাৰ দাপোনৰ প্ৰতিফলনৰ বাবে চিহ্নৰ প্ৰথা। কি চিহ্ন, কেনেকে কোনটো প্লাছ হয়, কোনটো মাইনাছ হয়, চাওঁ আহকচোন। গোলাকাৰ দাপোনৰ পৰা পোহৰৰ প্ৰতিফলন অধ্যয়ন কৰোঁতে আমি নতুন কাৰ্টেজীয় চিহ্নৰ প্ৰথা, আমাৰ চিহ্নৰ প্ৰথা মানি চলিম। তো কি আছে ইয়াতে, লক্ষ্য বস্তু সদায় দাপোনৰ বাওঁহাতে ৰাখে। এইখন ধৰক দাপোন, এই দাপোনৰ সদায় বাওঁহাতে থাকিব, অৰ্থাৎ এইফালে থাকিব। এইটো আমাৰ আছে ৰাইট চাইড, এইটো আছে লেফ্ট চাইড, সদায় লেফ্ট চাইডত থাকিব, অৰ্থাৎ বাওঁহাতে থাকিব। তো মুখ্য অক্ষৰ সমান্তৰালভাৱে সকলো দূৰত্ব দাপোনৰ মেৰুৰ পৰা জোখা হ'ব। যিখিনি দূৰত্ব থাকিব আমি মেৰুৰ পৰা জুখিম, এইফালে মেৰুৰ পৰা জুখিম। এইখিনি ধৰক আমি ফাৰ্ষ্টখনৰ দূৰত্ব জুখিব লাগে, মেৰুৰ পৰা জুখিম, বা যদি আমি মুখ্য অক্ষৰ সমান্তৰালভাৱে জুখিব লাগে, মেৰুৰ পৰাই জোখা যাব। মূলবিন্দু বা মেৰুৰ পৰা সোঁহাতে পজিটিভ
প্লাছ x প্লাছ অক্ষৰ দিশত জোখা সকলো দূৰত্ব ধনাত্মক আৰু মূল বিন্দুৰ পৰা বাওঁফালে জোখা সকলো দূৰত্ব ঋণাত্মক ধৰি লৈছো যে ইয়াতে আমাৰ মূল বিন্দু আছে মূল বিন্দু থাকিলে যিখিনি ইয়াৰ পৰা এইফালে জুখিম সেইখিনি হ'ব ধনাত্মক আৰু যিখিনি আমাৰ এইফালে জুখিম সেইখিনি হ'ব আমাৰ ঋণাত্মক মুখ্য অক্ষৰ লম্বভাৱে আৰু ওপৰলৈ y অক্ষৰ দিশত সকলো দূৰত্ব ধনাত্মক ধৰা হয় আৰু তললৈ ঋণাত্মক ধৰা হয় যদি আমি এইফালে জুখো কি হ'ব ধনাত্মক আৰু যদি এইফালে জুখো আমাৰ কি হ'ব ঋণাত্মক এইটো ঋণাত্মক ওপৰত বৰ্ণনা কৰা নতুন কাৰ্টেছিয়াছ চিহ্নৰ পৰা তোমালোকৰ সুবিধাৰ্থে 10.9 ত ব্যাখ্যা কৰা হৈছে 10.9 টো কোনফালে আছে আমাৰ এইটো 10.9 ইয়াতে আছে 10.9 ত ব্যাখ্যা এটা কৈছে নহয় এইটো চোৱা এইটো আমাৰ মেৰু সকলো লক্ষ্যবস্তু ইয়াতে আছে আমাৰ বাওঁফালে আছে সোঁফালে এইখিনি যিখিনি যাব এইখিনি হ'ব আমাৰ পজিটিভ দূৰত্ব তাৰপিছত যদি এইফালে মেৰু এইফালে জোখো আমি নিগেটিভ হৈছে আপৰিত ৰশ্মি এনেকে জুখিছো হয়নে তাৰপিছত আৰু কি আছে এখন দাপনৰ কথা কৈছে ইয়াতে এইটো প্ৰতিবিম্ব দিছে কোনটো চাইড তলফালে দিছে এইটো কি হ'ব এইটো তলৰ দিশৰ উচ্চতা নিগেটিভ ওপৰৰ দিশৰ উচ্চতা ওপৰৰ দিশৰ উচ্চতা পজিটিভ বাওঁ দিশৰ দূৰত্ব নিগেটিভ আৰু সোঁ দিশৰ দূৰত্ব পজিটিভ এতিয়া আমি দাপনৰ সূত্ৰ আৰু বিবৰ্ধনৰ কথা চাম দাপনৰ সূত্ৰ কোনটো এটা হৈছে 1/u plus 1/v is equal to 1/f 1 u মানে হৈছে আমাৰ লক্ষ্যবস্তু দূৰত্ব v মানে হৈছে প্ৰতিবিম্ব দূৰত্ব u/f মানে হৈছে ফোকাস বিন্দু বা ফোকাস দৈৰ্ঘ্য চাও কি কৈছে ইয়াতে গোলাকাৰ দাপনৰ লক্ষ্যবস্তু মেৰুৰ পৰা দূৰত্বৰ লক্ষ্যবস্তু u বোলা হয় অৰ্থাৎ u কোনটো আমাৰ গোলাকাৰ দাপনৰ লক্ষ্যবস্তুৰ মেৰুৰ পৰা দূৰত্বৰ লক্ষ্যবস্তু দূৰত্ব ধৰক আপোনাৰ এইখিনিত আছে এইটো বস্তু ধৰক ইয়াতে আমাৰ লক্ষ্যবস্তুটো আছে তো মেৰুৰ পৰা আমাৰ যোনখিনি হৈ যাব এই মেৰুৰ পৰা আমাৰ যিখিনি হ'ব এইখিনি হ'ব আমাৰ u ঠিক আছে দাপনৰ মেৰুৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব v বুলি ধৰা হয় ধৰক আমাৰ ইয়াতে আমাৰ প্ৰতিবিম্ব গঠন হৈছে তো এইখিনি দূৰত্ব কি হৈ যাব v দাপনৰ মেৰুৰ পৰা প্ৰতিবিম্ব দূৰত্ব v বোলা হয় তোমালোকে ইতিমধ্যে জানা যে মেৰুৰ পৰা মুখ্য ফোকাসৰ দূৰত্ব f বোলে দাপনৰ সূত্ৰ এই ৰাশি তিনিটাৰ মাজত সম্বন্ধ স্থাপন কৰে কি সম্বন্ধ 1/u plus 1/v is equal to 1/f এইটো হৈছে সূত্ৰ যিটো সূত্ৰ আমি ব্যৱহাৰ কৰিম কোৱেশ্চনবোৰ সলভ কৰা এই সূত্ৰ সকলো অৱস্থাতে সকলো গোলাকাৰ দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ যিকোনো অৱস্থানৰ বাবে প্ৰযোজ্য মানে সকলো ক্ষেত্ৰতে গোলাকাৰ দাপনৰ বাবে এই সূত্ৰটো প্ৰয়োগ কৰিব পাৰি দাপনৰ ক্ষেত্ৰত u মানে প্ৰতিবিম্ব লক্ষ্যবস্তু দূৰত্ব v মানে প্ৰতিবিম্ব দূৰত্ব f মানে ফোকাস বিন্দু r মানে হৈছে আমাৰ টু ৰেডিয়াস অফ কাৰ্ভেচাৰ দাপনৰ ব্যাসাৰ্ধ আংশিক মান সংস্থাপন কৰি নতুন কাৰ্টেছিয়াছ চিহ্ন ব্যৱহাৰ কৰিব লাগিব এই যে আমি যে পাইছো এই মাত্ৰ কোনফালে প্লাস কোনফালে মাইনাস তলত কি হয় ওপৰত কি হয় এইটো চিহ্ন আমি ইউজ কৰিব লাগিব এবাৰ চাও আমি বিবৰ্ধন মানে কি ধৰক এটা এইটো আপোনাৰ লক্ষ্যবস্তু যদি এইটো তাৰ প্ৰতিবিম্বটো ইমান ডাঙৰ হৈছে কি হ'ল ডাঙৰ হৈ গ'ল কিমান অনুপাতে ডাঙৰ হ'ল সেইটোকে বিবৰ্ধন বুলি কয় চাওক গোলাকাৰ দাপনৰ উৎপন্ন কৰা বিবৰ্ধনৰ প্ৰতিবিম্বৰ লক্ষ্যবস্তুৰ আকাৰ সাপেক্ষে কিমান গুণে ডাঙৰ বা সৰু তাকে বুজায় যিখিনি কৈছো সেইখিনি কথাই কৈছো ইয়াতে ইয়াৰ প্ৰতিবিম্বৰ উচ্চতা লক্ষ্যবস্তুৰ উচ্চতাৰ অনুপাতত প্ৰকাশ কৰা হয় যদি লক্ষ্যবস্তুৰ উচ্চতা কি প্ৰতিবিম্বৰ উচ্চতা লক্ষ্যবস্তুৰ উচ্চতাৰ অনুপাত অৰ্থাৎ প্ৰতিবিম্বৰ উচ্চতাৰ ওপৰত থাকিব হয়নে ধৰা এইটো h dash আৰু যদি লক্ষ্যবস্তু h হয় তো কি হ'ব এইটো হৈ যাব আমাৰ এটা কৈছে যদি লক্ষ্যবস্তু h আৰু প্ৰতিবিম্বৰ উচ্চতা h dash তেন্তে গোলাকাৰ দাপনে উৎপন্ন কৰা বিবৰ্ধন কিমান হ'ব m এৰে বুজায় আমাৰ m এৰে কিমান হ'ব দিব লাগিছিল দিয়া প্ৰতিবিম্বৰ উচ্চতা h dash by লক্ষ্যবস্তুৰ উচ্চতা h m is equal to কিমান h dash by h এতিয়া চাও যদি আমি ৰেডিয়াছ চিহ্নৰ লগত
কৰিছা মানে প্ৰতিবিম্বৰ লক্ষ্যবস্তুৰ দূৰত্বৰ লগত চাই লওঁ তেতিয়া কেনেকুৱা হ'ব সেইটো চাই লওঁ বিৱৰক m লক্ষ্যবস্তুৰ দূৰত্ব u আৰু প্ৰতিবিম্বৰ দূৰত্ব v লগতো সম্পৰ্ক আছে কেনেধৰণৰ সম্পৰ্ক m is equal to h by h dash by h এটা কি হয় minus v by u কিয় হ'ল কোৱাচোন কাৰণ প্ৰতিবিম্বৰ ওপৰৰ পৰা জুখিছিলো লক্ষ্যবস্তুটো ইয়াৰ পৰা গুচি গৈছে প্ৰতিবিম্বটো ইয়াৰ পৰা জোখা গৈছে তো সেইকাৰণে আমাৰ নিগেটিভটো আহিছে লক্ষ্যবস্তুটো আমাৰ ইয়াৰ পৰা আছিলে তাৰপিছত প্ৰতিবিম্বটো আমাৰ ইয়াৰ পৰা আহিব তো সেইকাৰণে আমাৰ নিগেটিভ হৈ যায় এইটো পজিটিভ হৈ থাকে তো এইটো কি হ'ব মাইনাছ v by u তো আমাৰ সূত্ৰ হৈ যায় এটা কৈছে তোমালোকে মন কৰা যে লক্ষ্যবস্তুৰ স্তৰত ধনাত্মকভাৱে বিবেচিত কৰা হয় আৰু লক্ষ্যবস্তু সচৰাচৰ মুখ্য অক্ষৰ ওপৰৰ ফালে থাকে সৎ প্ৰতিবিম্বৰ স্তৰত ধনাত্মক গণ্য কৰা হয় কিন্তু সৎ প্ৰতিবিম্বৰ বাবে ইয়াৰ ঋণাত্মকভাৱে গণ্য কৰিব লাগিব বিৱৰণৰ মানৰ আগত ঋণাত্মক চিন থাকিলে প্ৰতিবিম্বটো সৎ বুলি বুজা যায় অৰ্থাৎ আমাক কি কৈছিলে v by u যদি এইটো নিগেটিভ হৈ থাকে এইটো কি হ'ব সৎ প্ৰতিবিম্বৰ বাবে m is equal to কাৰণ কিয় এই যোনটো u টো থাকব ওপৰৰ ফালে ওপৰত থাকব আৰু v টো কোন ফালে তল ফালে গঠিত হৈ যায় কিন্তু যদি m is equal to v by u হয় এটো কি হ'ব অসৎ প্ৰতিবিম্ব কিয় আমি যে অলপ আগতে চাইছিলো এইটো চাওকচোন এইটো অসৎ প্ৰতিবিম্ব হয় আমাৰ অসৎ প্ৰতিবিম্ব হয় এইফালে ওপৰত আছে এইটো ওপৰতে আছে হয়নে আৰু যদি সৎ প্ৰতিবিম্ব ক'ত আছে ইয়াতে আছে সৎ প্ৰতিবিম্ব এইটো আমাৰ লক্ষ্যবস্তু আছিলে প্ৰতিবিম্ব উল্টাকে আছে তলফালে আছে এইটো ওপৰফালে সেইকাৰণে আমাৰ মাইনাসটো আহি যায় সৎ প্ৰতিবিম্বত কি হয় মাইনাস v by u আৰু অসৎ প্ৰতিবিম্বত কি হয় v by u ক্লিয়াৰ আছে এইখিনি বঢ়িয়া এতিয়া ম্যাথছখিনি আছে চাওচোন কি আছে ইয়াতে ম্যাথছখিনি তো কি কৈছে বাহন এখন পিছলৈ চোৱা উত্তল দাপোন এখনে ভাঁজ ব্যাসাৰ্ধ 3 মিটাৰ অৰ্থাৎ আমাক r2 দিয়া আছে কিমান এটা কি দাপোন উত্তল দাপোনৰ ভাঁজ ব্যাসাৰ্ধ কি হ'ব এইফালে থাকিব নে এইফালে থাকিব তো এইফালে থাকলে কি হ'ব পজিটিভ হৈ গুচি যাব এখন উত্তল দাপোন হনে এটা তোমাৰ মেৰু আছে এটা ভাঁজ কেন্দ্ৰ আছে ইয়াতে এইখিনি আছে ভাঁজ ব্যাসাৰ্ধ r তো আমাৰ এইখিনি কি আছে যদি আমি এইটো x axis বুলি ধৰি লওঁ x dash তো এইটো পজিটিভ ফালে আছে কাৰণ এনেকে জুখিম আমি কি কৰিম এনেকে জুখিম বস্তুটো তো এইটো পজিটিভ হৈ গুচি গৈছে তাৰপিছত আমাৰ u দিয়া আছে দাপোনখনৰ পৰা 0.5 মিটাৰ দূৰত্বত বাছ এখনৰ প্ৰতিবিম্বৰ স্থানৰ প্ৰকৃতি আকাৰ নিৰ্ণয় কৰা লক্ষ্যবস্তুৰ দূৰত্ব কিমান মাইনাসটো কিয় দিছে কাৰণ এইফালে আছে এইফালে থাকাৰ কাৰণে এইটো মাইনাস দি দিছে কাৰণ লক্ষ্যবস্তুৰ দূৰত্বৰ কথা কৈছে আমাক লগতে পঢ়াই আহিছো যে যদি ইয়াৰ পৰা এইফালে জোখো আমাৰ মাইনাস আছে যদি ইয়াৰ পৰা এইফালে জোখো আমাৰ পজিটিভ হৈ গৈছে তো এইটো আমাৰ মাইনাস হৈছে আমাক ওলাব কি দিছে প্ৰতিবিম্বৰ স্থান v ওলাব লাগিব প্ৰকৃতি ওলাব লাগিব ডাঙৰ হ'ব না সৰু অৰ্থাৎ বিবৰ্ধন ওলাব লাগিব আমি ব্যৱহাৰ আকাৰটো ওলাব লাগিব চাই লও কি কৰিছে ইয়াত ফোকাস দৈৰ্ঘ্য কিমান হ'ব f is equal to r by 2 r মানে কিমান দিয়া আছিল আমাক 3 মিটাৰ তো 3 ক 2 হৰণ কৰি দিয়া কিমান হ'ব 1.5 মিটাৰ যেটো সূত্ৰটো আমাৰ দিয়া আছিল u মানে 1 by u plus 1 by v is equal to 1 by v মান লাগে 1 by f জানো u এর ভ্যালু জানো এটা বহাই দিছে তো বহাই দিয়াৰ পিছত কিমান লাগিছে আমাৰ 1.15 মিটাৰ প্ৰতিবিম্বৰ দাপোনৰ পিছফালে থাকিব আৰু তো প্লাস ওলাইছে যদি মাইনাস ওলালে হয় আমাৰ প্ৰতিবিম্বটো আগফালে থাকিল বিভৰক কিমান হ'ব m is equal to h by h dash minus v by u কৰি দিয়া তো কিমান হ'ল 1.15 divided minus তো minus আছে প্লাস হৈ যাব প্লাস হৈ গ'ল 1.15 5 ৰ হৰণ কৰি 0.023 প্ৰতিবিম্বটো কি হ'ব সদ হ'ব থিয় হ'ব আৰু আকাৰত
মানগুণ সৰু হ'ব আৰু অলপ আগতে পাই আহিছিলো যদি বিবৰ্ধন পজিটিভ হয় কি হ'ব হ্ৰদ হয় আৰু যদি বিবৰ্ধন নিগেটিভ হয় প্ৰতিবিম্বটো হ্ৰদ হয় হয়নে এই মাত্ৰ যে পাই আহিছিলো ইয়াতে আমাৰ এইখিনিত ঠিক আছে এইটো বস্তু তোমালোকে নিজে পাৰবা লক্ষ্যবস্তু দিয়া আছে লক্ষ্যবস্তু দূৰত্ব দিয়া আছে ফকাছ দৈৰ্ঘ্য দিয়া আছে সমীকৰণৰ বহাই দিছে বহাই ইয়াত ভি ভেলু ওলাই দিছে তাত দাপোনখনৰ পৰা ইমান দূৰত পৰ্দাখন থাকিব লাগিব প্ৰতিবিম্বটো হ্ৰদ হ'ব বিবৰ্ধক ওলাব দিছে হ্ৰদ প্ৰতিবিম্ব কি হ'ব মাইনাছ থাকিব তো ইয়াতে মাইনাছ তুমি বহাই দিয়া মাইনাছ আহি যাব ইয়াতে বঢ়িয়াকে তো এইচ ষ্টাৰ ইজ ইকুৱেল টু আহি গ'ল হ'ব ঠিক আছে নেক্সট আমি পোহৰ প্ৰতিফলন প্ৰতিসৰণ পঢ়িম পাৰ্ট 2 বনাম